মই এটা ভিডিঅ' বনাইছিলো য'ত মই শাহু আৰু বোৱাৰী মিলি চলাৰ কেইটামান উপায় দিছিলো। তাত কিছুমানে কমেণ্ট কৰিছে যদি আপুনি কোৱাৰ দৰে কৰো তাৰ পাছতো যদি ঠিক নহয় তেতিয়া কি কৰিম। আৰু কিছুমানে কৈছে যিমান যি কৰিলেও শাহু শাহুৱে হৈ থাকিব, কেতিয়াও মা হ'ব নোৱাৰে। এতিয়া মই এটা কথা কওঁ, হ'বও নালাগে, শাহুক শাহু হৈয়ে থাকিব দিয়া, মা হ'ব নিদিবা। কাৰণ তোমাৰ মাৰ দৰে যদি তোমাক তোমাৰ শাহুৱে ব্যৱহাৰ কৰে তেতিয়া তুমি সহ্য কৰিব নোৱাৰিবা। তোমাৰ মাৰ দৰে যদি তোমাক তোমাৰ শাহুৱে কথা কয় তেতিয়া তুমি সহ্য কৰিব নোৱাৰিবা। মই এটা কথা ভালদৰে বুজি পালো যে তোমালোকৰ যেন শাহুৰ লগত কাজিয়া হয় তাৰ কাৰণ কিন্তু তোমাৰ শাহু নহয়, তাৰ কাৰণ হলা তুমি। এই কথাটো মই কিয় কলো তুমি নিজে ভাবি চোৱা। আৰু কথা হল মই কোৱাৰ দৰে কৰাৰ পাছতো যদি নহয় তেতিয়া কি কৰিবা। আৰে ভন্টি এটলিষ্ট কৰিটো চোৱা। কৰাৰ আগতে যদি উত্তৰ বিচাৰা ক'ত পাবা? পৰীক্ষা দিয়াৰ আগত যদি ৰিজাল্ট বিচাৰা ক'ত পাবা? কাম কৰিলে তাৰ বিনিময় পাবা। যদি ভাল কাম কৰা ভাল বিনিময় পাবা, বেয়া কৰিলে বেয়া বিনিময় পাবা। আজি যদি তুমি তোমাৰ শাহুৰ লগত কষ্ট পাই মিলিজুলি থাকা ন, কালি যেতিয়া তুমি শাহু হবা তেতিয়া তোমাৰ বোৱাৰীয়ে কষ্ট পালেও তোমাৰ লগত থাকিব। আৰু আজি যদি তুমি তোমাৰ শাহুৰ লগত কিবা কাৰণত কাজিয়া লাগি তেওঁৰ পৰা বেলেগ হৈ যোৱা, তেওঁৰ লগত ব্যৱহাৰ বেয়া কৰা, তেওঁ কোৱা কথা নুশুনা, তেওঁৰ কথা নামানা, তেতিয়া কালি যেতিয়া তুমি শাহু হবা তেতিয়া তোমাৰ বোৱাৰীও তোমাৰ লগত তেনেকুৱাই কৰিব, আজি তুমি তোমাৰ শাহু মাক যেনেকুৱা কৰিছা। ধন্যবাদ।